ছোৱালী মামাকৰ ঘৰত যায় হেতু এয়া বলাই পাত কেইটামান দি পঠাওঁ কিনো দিম মা ঘৰলে সেইকাৰণে লাই পাত কেইটামান ছিঙিছোঁ লগতে বাৰীতে কচু আছে কচু কেইটামানো খানি দিম সিহঁতে আৰু খুজিছেও দেউতাই বোলে লাই পাত কেইটামান লৈ আহিবি সিহঁতৰ ঘৰত পেলাইছেহে হেনো ডাঙৰ হোৱাই নাই সেইকাৰণে লাই পাত কেইটামান দি পঠাওঁ বুলি ছিঙি আছোঁ দেই গাইছ এতিয়া কি কৰিছোঁ কেইটামান কচু দিওঁ বুলি ভাবিছোঁ ঘৰৰ কাৰণে মা ঘৰলৈ যিহেতু এয়া কচু বাগান আছে মোৰ বৰ বেছি নহ'লেও ঘৰত খায়ো বেলেগক দিব পৰাকৈ গতিকে এয়া কচু কেইটামানো দিওঁ বুলি ভাবিছোঁ এই পাত খোপা দিবা নহয় এইকেইটা কাটি লওঁ এয়া পাত শুকালেহে একচুৱেলি কচু খাই দিব লাগে তথাপিও এতিয়া কিনো দিম মা ঘৰলৈ সেইকাৰণে আৰু দি পঠাওঁ কচু কেইটামান এতিয়া এক হ'লনে হৈছে দিয়া কাটা এতিয়া 1 2 3 কচু খান্দি আছে দেই গাইছ মা ঘৰত দিবলৈ খুব ধুনীয়া লাগে ঔটেঙা মাছ আৰু কচু যোৱা বছৰ নাখানাৰ কাৰণে দেখিলা কাকাই মোক কৈছিলে নাখান্দিলে বেয়া হৈ যায় এইটো যোৱা বছৰ নাখান্দিলোঁ যে এইটো এতিয়া ডাঙৰ হৈছে ডাঙৰ হৈছে নে বেয়া হৈছে নহয় এইটো ডাঙৰ হৈ গ'ল এইটো বেয়া হৈ গ'ল যোৱা বছৰ নাখান্দিলোঁ যে কিয় নাখায় এইটো নাখায় আৰু এতিয়া কটাৰী আনিছিলোঁ চাওকচোন এতিয়া এইটো কচু কি ধুনীয়া দেখিছে দে ঔটেঙাৰ লগত মাছ দিব কি মস্তি লাগিব নহয় খাবলৈ আৰু এইটো এটা এতিয়া ককাক দিলে নহ'ব নহয় মাহী আহিব কাইলৈ মাহীকো লাগিব দেখিছেনে গাইছ আকৌ জেঠাইহঁতে ক'ব যোৱা বছৰ নাখান্দিলোঁ কাৰণে এইটো এয়া বেয়া হৈ গ'ল প্ৰতি বছৰে খান্দিবই লাগে মানে মাহিলেও দি দিম কিন্তু কথা আছে ভণ্টি আছে দেউতাহঁত আছে সিহঁতৰ তাতেও গ'লেও মই যিকোনো আনো সেইকাৰণে মইনো কি দিম এয়া কচু লাই শাক আৰু জলকীয়া কেইটামান ছিঙি দিম জলকীয়াও লাগি আছে ঘৰৰে ঔটেঙাৰ লগত মাছ দি পেলাই কি মস্তি লাগে নহয় গাইছ খাবলৈ নক'বা আৰু গাহৰি মাংসটো দিব পাৰে সেইফালে আৰু মই এসপ্তাহ গাহৰি মাংস খোৱা বন্ধ তাহাঁতৰ ঘৰলৈ গ'লে মাথা বিষাই গ'লো দিবা আকৌ দেখাবা চাব দেই কিমান ডাঙৰ কচুটো বেয়া হৈ গ'ল যোৱা বছৰ নাখানাৰ কাৰণে হৈ গ'ল একচুৱেলি একমুখীয়া কচু বুলি কয় একচুৱেলি দেই কচুৰ নাম একমুখীয়া কচু আমি এনেকৈ কওঁ ঔটেঙা আলু মাছ লগত কি হ'ব আৰু কিমান দিবা খানিম মই বেগে দাঙিব নোৱাৰিম ইমান দিলে পাপাৰ হাতত দি পঠাম পাপা এনেও আহিব না নেলাগে পাপা যেতিয়া আহিব তেতিয়া খান্দিলে হ'ল